हेलो फ्रेंड मैस किचेनत आपनालोকক स्वागतम जनाइछु आशा करिछु आपनालोके सकलोৱে ভালে আছে আজি মই বনাব লৈছো লাই শাকৰ হৈতে গাহৰি মাংস আহকচোন কি ইনগ্ৰেডিয়েন্টস লাগে আমি এবাৰ চাই লওঁ গাহৰি মাংস লৈছো 1 কেজি ভাল ধৰণে ধুই লৈছো আৰু লাই শাক লৈছো এমুঠি আৰু আলু লৈছো ডাঙৰ সাইজৰ দুটা ডাঙৰ পিস কৰিছো বিলাহী লৈছো তিনিটা এইখিনি ডাঙৰ পিস কৰি লৈছো আৰু পিয়াজ লৈছো দুটা এইখিনি দীঘল কাটি লৈছো হালধি লৈছো 1 চামুচ ৰঙা জলকীয়া পাউডাৰ 1 চামুচ ধনিয়া মছলা 1 চামুচ মিট মছলা 1 চামুচ আৰু গৰম মছলা লৈছো আধা চামুচ ধনিয়া পাত লৈছো অলমান ৰসুন লৈছো 10 ফুটামান আৰু আদা এডখৰ পেষ্ট বনাই লৈছো নিমখ লৈছো নিজৰ জোখমতে শুকান জলকীয়া 4টা কেঁচা জলকীয়া 4টা আৰু তেল লৈছো মিঠা তেল 50 গ্ৰাম এতিয়া কেৰাহী এখন লৈছো ইয়াতে মিঠা তেল দিছো এয়া গৰম হৈ আহিলে আৰু শুকান জলকীয়া কেইটা দি দিছো লগতে পিয়াজ দি দিছো এয়া এইখিনি অলপ সময় ভাজি লওঁ অলপ ৰঙচুৱা হ'বলৈ দিম আৰু তেজপাতা দিছো এখিলা এতিয়া এইখিনি অলপ সময় ভাজি লম ৰসুন আৰু আদাৰ পেষ্ট কৰাখিনি ইয়াত দি দিলো আৰু ভাল ধৰণে কেঁচা গুণ যোৱালৈকে ভাজি লম এইখিনি এই ধৰণে জুই ফ্লেমটো অলপ কমাই লৈছো আৰু এয়া হালধি দিছো ৰঙা জলকীয়া পাউডাৰ ধনিয়া মছলা এইখিনি দি দিলো আৰু ভাল ধৰণে হেটাৰে মিলাই দিছো মছলাবোৰ ধুনিয়াকৈ মিক্স হৈ যাব এতিয়া কাটি থোৱা মাংসখিনি ইয়াত এড কৰিছো আৰু হেটাৰে লৰাই লৈছো এইটো অলপ সময় 2-3 মিনিট ভাজি লম এতিয়া মাংসখিনি ধুনিয়াকৈ মিক্স হৈ যাব মছলাত নিমখ এড কৰিছো আৰু কেঁচা জলকীয়া হেটাৰে লৰাই দিছো গোটেইখিনি এতিয়া জুই ফ্লেমটো মিডিয়ামত ৰাখি এইখিনি 5 মিনিট মান ঢাকন লগাই থৈ দিম হেটাৰে লাহেকে লৰাই দিছো সবজিখিনি তলত লাগি নধৰে এতিয়া কাটি থোৱা আলুখিনি এড কৰিছো আৰু গোটেইখিনি হেটাৰে মিক্স কৰি দিছো অলপ জুই ফ্লেমটো কমাই এতিয়া অলপ সময় এইখিনি সিজিব দিম আৰু ঢাকন লগাই থৈ দিছো অলপ আলুখিনি সিজি আহিছে এতিয়া ইয়াতে বিলাহীখিনি এড কৰিছো আৰু গোটেইখিনি হেটাৰে মিলাই দিছো এতিয়া আৰু 5 মিনিট কাৰণে ঢাকন লগাই থৈ দিছো এয়া চাইছে সবজিখিনি কিমান ধুনীয়া দেখিছে এতিয়া ইয়াতে পানী এড কৰিছো মই ডাঙৰ গিলাসত 1 গিলাস আপোনালোকে যদি কম ল'ব
পানী যদি কম দিব বিচাৰে তেতিয়া কম দিব পাৰে মই অলপ বেছিকৈ দিছোঁ আৰু এতিয়া ঢাকন লগাই থৈ দিলোঁ 6 মিনিটৰ কাৰণে ইয়াতে মিট মছলা এড কৰিছোঁ এতিয়া আৰু ভাল ধৰণে লৰাই দিছোঁ হেতাৰে আৰু ইয়াতে এতিয়া লাই শাকখিনি দি দিছোঁ গোটেইখিনি এই ধৰণে আৰু এনে ধৰণে চব্জিখিনি লৰাই দিছোঁ এতিয়া ঢাকন লগাই থৈ দিম মই 4 মিনিটৰ কাৰণে এয়া চাইছে চব্জিখিনি চাবলৈ কিমান লোভনীয়া খাবলৈ মন গৈছে এতিয়া ইয়াতে ধনিয়া পাতখিনি এড কৰি দিছোঁ আৰু লাহেকৈ লৰাই দিছোঁ হেতাৰে যদি আপোনালোকেও এনে ধৰণে বনোৱা নাই নিশ্চয় বনাই খাব সে ভাল লাগিব যদি ভিডিওটো ভাল লাগিলে লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব